অসমীয়াসকলে এটা কথা কচোন, তহঁতে বাংলাদেশৰ নে আমেৰিকাৰ নে আফ্ৰিকাৰ তহঁতে? আৰে অসমত ফিল্ম এখন ওলাব নোৱাৰি, ফিল্ম এখন ওলালে তাতে তহঁতৰ তৰ্ক বিতৰ্ক। অসমত যদি অসমীয়া ফিল্ম এখনে যদি চলিব নিদিয়া, তহঁতে কি ফিল্ম চলিব দিবি কচোন? ৰঘুপতি ওলালে তাতেও তহঁতৰ তৰ্ক বিতৰ্ক, ৰাঘৱ ওলালে তাতেও তৰ্ক বিতৰ্ক, আৰু পিছত বা কি কি তৰ্ক বিতৰ্ক হৈ গ'ল সেইবিলাক মই নাজানো। কিন্তু এতিয়া আৰু আহিব লগাখিনি বা কিবা তৰ্ক বিতৰ্ক কৰা সেইটোও নাজানো। এতিয়া যিকেইখন আহিছে তাতে তহঁতে তৰ্ক বিতৰ্ক। চা ভাই, আজিকালি মানুহে প্ৰায়ভাগে অসমীয়া ফিল্মটো বহুত কম ডাউন হৈ আহিছে, নাচায়ে, প্ৰায়ভাগে নাচায় বা অহাই নাই। অলপ এটা ওপৰত উঠাব চেষ্টা কৰিব লাগে এটা। আজিকালি প্ৰায়ভাগে মানুহে চব চাউথ ইণ্ডিয়ানৰ ফিল্ম চায়, ময়ো চাওঁ, কিবিলাও চায়। কাৰণ কিয় চায়? তাৰ বেকগ্ৰাউণ্ডবিলাক ভাল, তাৰ মিউজিকবিলাক ভাল, একশ্যন আছে, ভাল কালাৰিং, ভাল চিনাৰী আছে, তো তাৰ কাৰণে চায়। অসমীয়াবিলাকত তেনেকুৱা নায়েই। এতিয়া যিকেইখন আহিছে ভাল বেকগ্ৰাউণ্ড দিছে, ভাল চিনাৰী এখন দিছে, ভাল এটা মিউজিক আছে, ভাল এটা একশ্যন আছে, চবেই আঁকোৱালি ল'ব লাগে যে অসমত এখন অসমীয়া ফিল্ম আহিছে, ভাল এখন। এতিয়া যিকেইখন ফিল্ম আহিছে ন, চাউথ ইণ্ডিয়ানতকৈ কম নহ'ব। কাৰণ কিয়? ভাল এটা কালাৰিং বা এটা ফুল এইচডি আহিছে, তো চাই ভাল লাগিব বুলি ভাবিছোঁ। কাৰণ কিয়? ট্ৰেইলাৰকেইখন চাই গম পাইছোঁ যে অলপ ভাল লাগিব ফিল্মকেইখন চাই। মইতো অসমীয়া ফিল্ম প্ৰায়ভাগে কম চাওঁ। এতিয়া মই যিকেইখন আহিছে মই সেইকেইখন চাওঁ। মই চিনেমা হলো নাচাওঁ, মই মোবাইলতে চাম। যেতিয়া মোবাইলত আহিব তেতিয়া মোবাইলতে চাম। সঁচাই কৈছোঁ, আচৰিত তহঁতে অসমত। মোকতো এনেকুৱা লাগে তহঁতে কিজানি অসমৰ মানুহেই নহয়, কিজানি তহঁতে কিজানি বাংলাদেশৰ, আমেৰিকা, আফ্ৰিকাৰ পৰাই আহিছে। তহঁতে যদি অসমত যদি অসমীয়া ফিল্মেই যদি চলিব নিদিয়ে, কি ফিল্ম চলিব দিবি? গম পাইছোঁ, তহঁতক মানে সেইবিলাক ফিল্মেই লাগে ন?